2025 কি তেনেকুৱা এটা কাৰণ হ'ল যাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মৰম পাবলৈ UPPL দল বা UPPL দলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই সক্ষম নহ'ল। এইটো ডাঙৰ এটা প্ৰশ্ন। আৰু এই প্ৰশ্ন 2020 চনত UPPLৰ চৰকাৰ আৰু এই চৰকাৰটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপ্ৰাণ চেষ্টাৰে অতি মৰমৰে চুক্তিকাৰীসকলক চুক্তিটো ৰূপায়ণ কৰি লোৱাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক BTRৰ চিফ বনাইছিলে। 2003ৰ প্ৰায় 2026লৈ UPPL কওক PCDR কওক আৰু এটা নাম আছিলে কাহানিও কেতিয়াও ৰাইজে গ্ৰহণ কৰি লোৱা নাই। গতিকে 2020 চনত ইমান মৰমৰে ইমান চেষ্টাৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই UPPL দলক চৰকাৰ কৰিবলৈ সুবিধা কৰি দিছিলে। 2025 কি তেনেকুৱা এটা কাৰণ হ'ল যাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মৰম পাবলৈ UPPL দল বা UPPL দলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই সক্ষম নহ'ল। এইটো ডাঙৰ এটা প্ৰশ্ন। আৰু এই প্ৰশ্নটো UPPLৰ প্ৰত্যেকজন শ্ৰদ্ধাৰে ৰাজনীতিক কৰা সংগঠন কৰা কোৱা নাই, ৰাজনীতিক কৰা ব্যক্তিসকলে এই প্ৰশ্নটো নিজৰ ওপৰত প্ৰশ্ন কৰিব লাগে যে 2025 আমাক কিয় আকৌ এবাৰ চৰকাৰ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুবিধা কৰি নিদিলে। এই প্ৰশ্নটো অতি দৰকাৰ। ধন্যবাদ।